নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে আৰ্টিকল। একেবাৰে সহজ ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। একেবাৰে উজু হয়, একেবাৰেই সহজ। আপোনালোকে এবাৰ ভিডিঅ'টো চালে ইয়াৰ ওপৰত সকলো খুঁটি নাটি আপোনালোকৰ মৰি যাব। তো ক্লিয়াৰকৈ ইয়াৰ ওপৰত যি কুৱেশ্যন আহে আপোনালোকে লিখিব পাৰিব। দুটা তিনিটা উদাহৰণ চাই যোৱাতকৈ আপোনালোকে একেবাৰে ৰুলখিনি চাই যাওক। গোটেই ৰুলছখিনি আপোনালোকে জানি গ'লে আপোনালোকে ইয়াৰ ওপৰত যি কুৱেশ্যন আহিলেও কৰিব পাৰিব। তো মই সহজ ভাষাত বুজাম আপোনালোকক, বহুত ষ্টেণ্ডাৰ্ডলি নুবুজাওঁ, বহুত স্পেচিয়েলি বুজাবগৈ আপোনালোকক বিমূৰত পেলাব নিবিচাৰোঁ। একেবাৰে সহজ ভাষাত আপোনালোকক কৈ যাম, আপোনালোকে জাষ্ট শুনি গ'লেই আপোনালোকৰ মনত থাকি যাব। যি কি নহওক, আৰ্টিকল বুলি কওঁতে বিশেষকৈ আমি AND এই তিনিটাৰ কথা বুজোঁ। এই তিনিটা কেতিয়া ইউজ হয়? সাধাৰণতে এটা বুজাবলৈ ইউজ হয়, আৰু এনো ইউজ হয় এটা বুজাবলৈ, আৰু ডি ইউজ হয় বা ডিৰ ব্যৱহাৰ হয় কোনো এটা বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ডিৰ ব্যৱহাৰ হয়। আৰু কিছু কিছু ক্ষেত্ৰত সাগৰ, মহাসাগৰ, কিছুমান ঐতিহাসিক স্থান ইত্যাদি নামৰ আগত, যেনে গ্ৰহ নক্ষত্ৰ ইত্যাদিৰ আগতো ডিৰ ব্যৱহাৰ হয়। এই বিষয়ে আমি ডিটেইলছ সকলোবোৰ আলোচনা কৰি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। আৰু এন ক'ত বহে? এন বহে সচৰাচৰ ভাৱেলৰ আগত। ভাৱেল মানে কি আপোনালোকে জানেনে? ভাৱেল মানে হ'ল অসমীয়াত স্বৰবৰ্ণ। আমাৰ যে স্বৰবৰ্ণ স্বৰে অ, স্বৰে আ, হস্ৰেই দীৰ্ঘেই, এইখন যে স্বৰবৰ্ণ আছে, ঠিক ইংৰাজীত তেনেদৰে এ, ই, আই, ও, ইউ এইকেইটাক ভাৱেল বুলি কোৱা হয়। এই ভাৱেল কেইটাৰ আগত সচৰাচৰ এন বহে। যেনেকৈ আমি ক'ব পাৰোঁ, ইট ইজ এন এলিফেণ্ট। এলিফেণ্ট বুলি কওঁতে, এলিফেণ্ট মানে হ'ল হাতী। এতিয়া এলিফেণ্ট বুলি কওঁতে আগত কি বহিছে? আগত ইৰে আৰম্ভ হোৱা নাই জানো? ৱৰ্ডটো, শব্দটো, এলিফেণ্ট শব্দটো ইৰে আৰম্ভ হোৱা নাই জানো? মানে ভাৱেল এটাৰে আৰম্ভ হৈছে, অৰ্থাৎ স্বৰবৰ্ণ এটাৰে আৰম্ভ হৈছে, সেইবাবে আগত এন বহিছে। আকৌ আমি ক'ব পাৰোঁ, ইট ইজ এন এলিফেণ্ট। বুজি পালেনে আপোনালোকে? ইৰে আৰম্ভ হোৱা বাবে আগত কি বহিল? এন বহিল। মানে ভাৱেলেৰে যেতিয়া আৰম্ভ হ'ব তাৰ আগত এন বহে। আকৌ কনচনেণ্টেৰে যেতিয়া আৰম্ভ হ'ব, কনচনেণ্ট মানে কি জানেনে আপোনালোকে? কনচনেণ্ট মানে হ'ল ব্যঞ্জন বৰ্ণ। এই পাঁচটাক বাদে বাকী যিবোৰ বৰ্ণ আছে, এলফাবেট আছে, এই এলফাবেটবোৰেৰে আৰম্ভ হ'লে তেতিয়া আকৌ এনৰ পৰিৱৰ্তে এ বহিব। মানে ব্যঞ্জন বৰ্ণমূলক বৰ্ণবোৰৰ আগত এ বহে আৰু ভাৱেলৰ আগত এন বহে। এই কথাটো আপোনালোকে প্ৰথমতে মনত ৰাখিব লাগিব। আহকচোন আমি এতিয়া এটা এক্সাম্পল লৈ লওঁ। হি ইজ এ বয়। ইয়াতে এ বয় কিয় হ'ল জানেনে? বয়টো কিহেৰে আৰম্ভ হৈছে? বিৰে আৰম্ভ হৈছে। মানে ভাৱেলেৰে আৰম্ভ হোৱা নাই, কনচনেণ্টেৰে আৰম্ভ হৈছে, অৰ্থাৎ ব্যঞ্জন বৰ্ণৰে আৰম্ভ হৈছে, সেইবাবে আগত এ বহিছে। যদি ভাৱেলেৰে আৰম্ভ হ'লহেঁতেন তেন্তে কি হ'লহেঁতেন? তেন্তে এন হ'লহেঁতেন। এতিয়া ভাৱেলেৰে আৰম্ভ হোৱা নাই বাবে আগত কি বহিছে? এ বহিছে। এইখিনি কথা আপোনালোকৰ মনত থাকিবনে? প্ৰথম পইণ্ট, এইখিনি কথা আপোনালোকে মনত ৰাখিবই লাগিব। এতিয়া প্ৰথম কথা হ'ল, ভাৱেল বুলি কওঁতে এ, ই, আই, ও, ইউ এই পাঁচটাৰ যিটোৰেই আৰম্ভ নহওক কিয় আগত আপোনালোকে এন বহাব লাগিব। আৰু এই পাঁচটাক বাদে বাকী যি কনচনেণ্ট আছে, কনচনেণ্টখিনিৰ যিটোৰেই আৰম্ভ নহওক কিয় আপোনালোকে আগত এ বহাব লাগিব। এই কথাটো আপোনালোকে নাম্বাৰ 1ত মনত ৰাখি থওক। ইয়াৰ পৰাও আপোনালোকৰ বহুতখিনি আইডিয়া হৈ যাব। ইয়াৰ পিছত আকৌ কিছুমান মানে কণ্ডিশ্যন আছে। কেতিয়াবা এ বহিব লগা ঠাইত এন বহে, কেতিয়াবা এন বহিব লগা ঠাইত এ বহে। অৰ্থাৎ ভাৱেলেৰে আৰম্ভ হ'লেও আগত এ বহে, আকৌ কনচনেণ্টেৰে আৰম্ভ হ'লেও আগত এন বহে। কিয় বহে আপোনালোকক বুজাই আছোঁ। তাৰ পূৰ্বে আমি কেইটামান উদাহৰণ চাই লওঁ। ভাৱেলৰ আগত কিদৰে এন বহে আৰু কনচনেণ্টৰ আগত কিদৰে এ বহে, কেইটামান উদাহৰণ আমি চাবই লাগিব। তো এতিয়া উদাহৰণকেইটালৈ আপোনালোকে লক্ষ্য কৰকচোন। ভাৱেলেৰে আৰম্ভ হোৱা শব্দৰ আগত কিদৰে এন ব্যৱহাৰ হয় তাৰ আমি ব্যৱহাৰটো চাম। ইট ইজ এন এপল। এপল শব্দটোত এৰে আৰম্ভ হৈছে, অৰ্থাৎ ভাৱেলেৰে আৰম্ভ হৈছে, গতিকে তাৰ আগত এন ব্যৱহাৰ হৈছে। ইট ইজ এন আমব্ৰেলা। আমব্ৰেলা শব্দটোত ভাৱেলেৰে আৰম্ভ হৈছে, গতিকে ইয়াতো আগত এন বহিছে। মনত থাকিবনে ইমানলৈকে? ইমানলৈকে মনত ৰাখক। নেক্সট আকৌ আহিছোঁ আমি কনচনেণ্টৰ আগত কিদৰে এৰ ব্যৱহাৰ হয়, অৰ্থাৎ এৰ ইউজ হয়। এতিয়া দুটামান উদাহৰণ চাওক আকৌ। নম্বৰ 1, ৰহিম ইজ এ গুড বয়। নম্বৰ 2, প্লিজ গিভ মি এ পেন। নম্বৰ 3, দিছ ইজ এ বেগ। এই আটাইকেইটা উদাহৰণত কি হৈছে? গোটেইকেইটাত
কনচনেণ্টেৰে আৰম্ভ হৈছে ইয়াৰ পিছৰ আখৰটো, গতিকে আগত কি বহিছে? এ বহিছে। ইমানলৈকে আপোনালোকৰ মনত থাকিব? ন' ডাউট। ধুনীয়াকৈ মনত ৰাখক। শুনিলে আপোনালোকৰ মনত বুজি পাব লাগে আপোনালোকে। মই বহুত সহজভাৱে আপোনালোকক বুজাইছোঁ। তো আপোনালোকক আজি এই বিষয়ে ক্লিয়াৰ কৰি দিম। শেষলৈ চাই থাকক। এতিয়া আহিলোঁ সেইকেইটা নিয়মলৈ, যিকেইটা নিয়ম অকণমান সাল সলনি হৈ যায়। কেতিয়াবা এৰ পৰিৱৰ্তে যে এন হয়, এনৰ পৰিৱৰ্তে আকৌ এ হয়। আমি ভাবিছিলোঁ এ বহিব লাগে, বহি গ'ল এন। আমি ভাবিছিলোঁ এন বহিব লাগে, বহি গ'ল এ। কিয় বহিল? একেবাৰে এইটো সৰু নিয়ম, সহজ নিয়ম, মাত্ৰ কথাখিনি মন দি। এতিয়া আহিছোঁ সেইকেইটা উদাহৰণলৈ। যদি কেতিয়াবা ইউৰ উচ্চাৰণ ইউৰ দৰেই হয়, তেতিয়া ইউটো যদিও ভাৱেল হয়, তথাপি এনৰ পৰিৱৰ্তে কিন্তু এ বহিব। যেনে কিছুমান শব্দৰ আৰম্ভণিত যদিও ভাৱেল ইউ বৰ্ণটো থাকে, যদি ইয়াৰ উচ্চাৰণটো যদি ছেম ইউৰ দৰেই হয়, তেন্তে ইউটো ভাৱেল হ'লেও ইয়াত এনৰ পৰিৱৰ্তে এ বহিব। যেনে এ ইউনিভাৰ্চিটি, এ ইউনিফৰ্ম, এ ইউনিয়ন আৰু এ ইউৰোপিয়ান শব্দটোত যদিও ইৰে আৰম্ভ হৈছে, কিন্তু ইয়াৰ উচ্চাৰণটো ইউৰ দৰে হৈছে। গতিকে মন কৰিব, যদি ইউৰ দৰে উচ্চাৰণ হয়, আগত ইয়ে থাকক বা লাগিলে ইউৱে থাকক, যদি উচ্চাৰণটো ইউৰ দৰে হয়, তেতিয়াহ'লে আমি তাত এনৰ পৰিৱৰ্তে এ বহাব লাগিব। এই ৰুলছটো আপোনালোকে মনত ৰাখক। যদি ওৰ উচ্চাৰণ ৱাৰ দৰে হয়, তেতিয়াহ'লে আমি উটো যদিও ভাৱেল হয়, ভাৱেল হ'লেও ইয়াত এনৰ পৰিৱৰ্তে এ বহাব লাগিব। গতিকে এ ওৱান হ'ব। মনত ৰাখিব। আৰু এটা ৰুলছ আছে, যদি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে আগত স্বৰবৰ্ণৰ উচ্চাৰণ হয়, যেনে ধৰক MLA, হি ইজ এন MLA। MLA বুলি কওঁতে এম আখৰটোৰ আগত এ বৰ্ণটো মনে মনে উচ্চাৰিত হৈ আছে। মানে মনে মনে নহয়, খোলাখুলিভাৱে এই উচ্চাৰণ হৈ গৈছে। এম আপুনি কওকচোন এবাৰ। কওঁতে আগতে এ এটা উচ্চাৰণ কৰিবলগীয়া হৈছে, নহয় জানো? কৈ চাওকচোন। ঠিক তেনেকুৱা যদি MLA, MBBS, MBA ইত্যাদি ধৰণৰ কিছুমান শব্দ থাকে, তাৰ আগত আপোনালোকে এৰ পৰিৱৰ্তে এন ব্যৱহাৰ কৰিব, কিয়নো ইয়াত ভাৱেলটো লুকাই আছে আৰু সেইটো স্পষ্টকৈ উচ্চাৰণ হৈছে। এইবাৰ আহিলোঁ আমি নেক্সট ষ্টেপটোলৈকে। কিছুমান শব্দ এইচৰে আৰম্ভ হয়, কিন্তু ইয়াৰ উচ্চাৰণটো এইচটো উচ্চাৰিত হৈ নাহে, তাৰ পৰিৱৰ্তে ভাৱেল এটাৰে উচ্চাৰণটো আৰম্ভ হয়। যিদৰে আমি ক'ব পাৰোঁ অনেষ্ট। অনেষ্ট যদি আপুনি স্পেলিংটো চাই HONEST, আগত কিন্তু এইচৰে আৰম্ভ হৈছে, কিন্তু উচ্চাৰণটো অনেষ্ট হৈছে। মানে এইচৰ উচ্চাৰণটো লুকাই থাকিলে তাৰ পৰিৱৰ্তে অৰ উচ্চাৰণটো আগতে আহি গ'ল। এনেধৰণৰ শব্দবোৰৰ আগত আমি এন বহাব লাগিব। ঠিক তেনেকৈ আমি ক'ব পাৰোঁ এন আৱাৰ, এন অনেষ্ট, এন আৱাৰ, HOUR। ইয়াত কি হৈছে? এইচৰ উচ্চাৰণটো নোহোৱা হৈ থাকিলে উটো আ হিচাপে উচ্চাৰিত হ'ল আৱাৰ। গতিকে ইয়াত স্বৰবৰ্ণৰ উচ্চাৰণ হ'ল। গতিকে যদি এইচেৰেও আৰম্ভ হয়, তথাপি যদি উচ্চাৰণটো এইচৰ পৰিৱৰ্তে ভাৱেলৰ উচ্চাৰণটো আগত আহি যায়, তেনেধৰণৰ শব্দবোৰৰ আগত আপোনালোকে নিঃসন্দেহে এন বহুৱাই দিব পাৰে। পাৰে নহয়, আপোনালোকে বহুৱাই দিব। এইটো ৰুল হয়। এতিয়া আমি ডিৰ ব্যৱহাৰৰ সম্পৰ্কে অকণমান আলোচনা কৰিম। তাৰ পূৰ্বে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, ভিডিঅ'টো চাই কেনেকুৱা পাইছে। যদি কথাখিনি বুজি পাইছে, তেনেহ'লে আপুনি এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি আপোনালোকৰ হেল্প হোৱাকৈ নিতৌ এনেধৰণৰ ভিডিঅ'সমূহ লৈ আহোঁ। আমি আপোনালোকক উপকাৰ কৰাৰ উদ্দেশ্যে যিহেতু ভিডিঅ'সমূহ লৈ আহোঁ, গতিকে আপোনালোকৰ অকণমান মৰম চেনেহ ভালপোৱা পালে আমাৰ যথেষ্ট প্ৰেৰণা বৃদ্ধি হয়। যি কি নহওক, ডি ক'ত ব্যৱহাৰ হয় আপোনালোকে জানেনে? কোনো এটা জাতিক বুজাবলৈ, কোনো এখন বিশেষ ঠাইক বুজাবলৈ, কিছুমান ঠাইৰ নামৰ আগত বা কিছুমান
ঐতিহাসিক প্ৰসিদ্ধ ঠাইৰ নামৰ আগত বা অঞ্চলৰ নামৰ আগত বা স্থানৰ নামৰ আগত বা কিছুমান গ্ৰহ নক্ষত্ৰ ইত্যাদিৰ আগত লগতে ছুপাৰলেটিভ ডিগ্ৰীৰ লগতো সচৰাচৰ ডিৰ ব্যৱহাৰ হয়। গতিকে এনেকুৱা উদাহৰণ কিছুমান আপোনালোকক স্ক্ৰীনত দি দিছোঁ, আপোনালোকে চাই ল'ব, নিশ্চয় সুন্দৰকৈ বুজি পাব। তো ধন্যবাদ আজিলৈ গোটেই ভিডিঅ'খিনি আপোনালোকে কমপ্লিটলি চোৱাৰ বাবে, আৰু নিশ্চয় আশা কৰোঁ আপোনালোকৰ বহুখিনি ধাৰণা আজি সলনি হৈ গৈছে।